দুচকুৰ কাজলেৰে ভৰা মন উঠৰে तो कैसे हैं आप लोग? Keep it real. তো গাইস এতিয়া আমাৰ আকাশ দা এটা ধুনীয়া গান গাব আকাশ দা এটা গাই দিয়া ধুনীয়া গান দোহৰ বাবে মই আহিছো ওলাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় দোহৰ বাবে মই আহিছো ওলাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় ভাৰতৰে পূৰ্ব দিশৰ সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম কলা কলা ডাৱৰবোৰে আকাশখন আৱৰিছে সুখৰে ক্ষণ গণি গণি জননীয়ে কান্দিছে গণিত স্নান কৰি জয় ধ্বজা উৰুৱাই অসম আৰু অসমীয়াক ৰাখিলা তুমি জীয়াই হাৰে আছো মই আৰু হত জনগণ দোহৰ বাবে মই আহিছো ওলাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় দোহৰ বাবে মই আহিছো ওলাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় ভাৰতৰে পূৰ্ব দিশৰ সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম so much brother ইমান ধুনীয়া লাগিছে তোমাৰ গানটো শুনি মই সঁচাকে তোমাক কি বুলি ধন্যবাদ দিম যে তুমি যে আজি মোক এনেকুৱা ধুনীয়া এখন গান শুনাই দিছা সো আগলৈ মই আশা কৰিছো তুমি ভাল গান গোৱা আৰু যাতে তোমাৰ ভৱিষ্যত মই ট্ৰাই কৰি আছো কিছুমান থ্যাংক ইউ সো মাচ গাবলে তোমাক মানে বহুত ভাল লাগিছে মানে কথাটো এনেকুৱা হ'ল যে আমাৰ আকাশ দাক আমি পিকনিকত লগ পাইছিলোঁ আৰু পিকনিকতে এই গানটো গাই শুনাইছে মোক আৰু মই বহুত আনন্দিত আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু মই ভিডিঅ'খিনি এডিট কৰি আছোঁ পিকনিকৰ জলদি ভিডিঅ'খিনি আহিব আপোনালোকে অলপমান ধৈৰ্য ধৰক আহিব মানে মই ইমান অলপ বিজি মানুহটো ব্যস্ত মানুহ অকণমান কিবাকিবি কৰিব লাগে আৰু জানে আৰু সেইকাৰণে মই মানে ভিডিঅ'খিনি অলপ লেট হৈ আছে পিকনিকৰ ভিডিঅ' আহি যাব টেনশ্যন নকৰিব তো আজিলৈ ইমানেই আহি যাব ঠিক আছে বাই বাই